নমস্কাৰ আজি আপোনালোকক আকৌ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আজিৰ এই ভিডিঅ'টোত আমি সদায় পাই থকা কিছুমান কথা সেই নজনা কথাবোৰৰ বিষয়ে জানিবৰ কাৰণে আজি আমি চেষ্টা কৰিম আহকচোন আপোনালোকে চাওকি এই চাওক আমি আজি কি লৈছোঁ এই চাওক এটো একদম পুৰা ফ্ৰিজিং ঠাণ্ডা পানী ওয়াটাৰ বটল এটো সিল খুলাই নাছে এটো ফ্ৰিজৰ পৰা না ফ্ৰিজিং পানী এটো নৰ্মেল পানী যেটো আমি খাওঁ আৰু ইয়াত আছে গৰম পানী এটো দেখা পাইছে গৰম পানী আৰু এটা উজলা লৈছো আপোনালোকে দেখিছে উজলা এইটো উজলা এতিয়া আমি এই ঠাণ্ডা পানী এই নৰ্মেল পানীটো আমি এক আইনাৰ মানে যেটো কাঁচৰ গ্লাছত আমি ঢালিম আৰু এটো আমি ঠাণ্ডা পানীটো ঢালিম এটো গৰম পানী আছে আমি ঠাণ্ডা পানী ঢালি লৈছো ইয়াত ঢালিলো তাৰ পিছত এই ফ্ৰিজিং পানী যোনটো একদম পুৰা ঠাণ্ডা হৈ আছে হেতু মই গ্লাছটোত ঢালিম দেখা পাইছে মই ঢালিলো এতিয়া এই গৰম পানীখিনি অন্য গ্লাছটোত ঢালিম এই গ্লাছটোত ঢালিলো ইয়া সাগে পুরা গৰম হৈ আছে ইয়া ধোঁৱা ওলাই আছে আপোনালোকে দেখা পাইছে সাগে এতিয়া আমাৰ কাম হল আজি এই যে ঠাণ্ডা পানী এটো নৰ্মেল ওয়াটাৰ আৰু এটো গৰম পানী যিখিনি ললো তাত আমি উজলা মিলাম উজলাটো মিলাই চাম কেনেকৈ এই পানীখিনিৰ লগত কেনেকৈ মিহলি হৈছে আমি চাম প্ৰথমতে মই ঢালিব গৈছো আমাৰ নৰ্মেল পানী যিখিনি আমি ঘৰত খাবলৈ ব্যৱহাৰ কৰো যদি মই এটো পেলাই চাম আপোনালোকে দেখা পাইছে কেনেকৈ ই মিহলি হৈ আছে এতিয়া মই যদি যোনটো ঠাণ্ডা পানী লৈছিলো ইয়াত যদি মই মিহলাবলৈ চেষ্টা কৰো ইয়াত এটো মই পেলাই দিছো এয়া চাওক ই মিহলিবলৈ আৰম্ভ হৈ আছে এতিয়া মই গৰম পানীখিনিত মই পেলাই দিও এটো এয়া চাওক দেখা পাইছে নে গৰম পানীখিনিত কেনেকৈ হৈ আছে এটা ঠাণ্ডা নৰ্মেল ওয়াটাৰ আছিল এটা একদম পুৰা ফ্ৰিজিং ঠাণ্ডা পানীটো আছিল আপোনালোকে দেখা পাইছে সাগে এইটো চাকচোন এই যে পানীখিনিত আমি যে প্ৰথম যোনখিনি নৰ্মেল ওয়াটাৰ লৈছিলো এটো এই পানীখিনিত চাওক এইখিনি মিক্স হওঁতে অকল সময় লৈছে কিন্তু প্ৰায় মিক্স হৈছে হয়নে আৰু এই ঠাণ্ডা পানীখিনি চাকচোন আমি যে পানী ড্ৰপটো পেলাই দিয়াৰ লগে লগে কিবা হুতাৰ নিচিনাকৈ এনেকৈ পাক খাই আছে পটককৈ ই মিক্স হোৱা নাই আৰু এই গৰম পানীত চাওক কেমেৰাটো ওপৰৰ পৰা মই দেখুৱাবলৈ কম এই ওপৰৰ পৰা দেখুৱালে কি হ'ব চাওক ইয়া ওপৰৰ পৰা চাওক আৰু আপোনালোকে তলৰ সাইডৰ পৰা চাবলৈ চেষ্টা কৰক ইয়াত চাওক ইমান ধুনীয়াকৈ গৰম পানীখিনিত এই উজলাৰ এটো পেলনতে ইমান ধুনীয়াকৈ মিহলি হৈ গৈছে এটোত এতিয়াও মিহলি হোৱা নাই চাওক নৰ্মেল ওয়াটাৰত এটোত চাওক এটোত এতিয়াও এটো বহুত দূৰ আছে এটো মিহলি হোৱাই নাই তিনিটা বেলেগ এটা আচৰিত ধৰণৰ এটা আমি ডিফাৰেন্স পাইছো এটো কিয় হৈছে প্ৰথমতে মই যেতিয়া এই পানীখিনি যোনখিনি নৰ্মেল ওয়াটাৰ আমি যোনটো খাবলৈ ব্যৱহাৰ কৰো ইয়াত যেতিয়া ঢালিছিলো ইয়াৰ যিখিনি পানীৰ কণা থাকে সেই কণাখিনি মানে সুস্থিৰ হৈ আছে মানে লাহে লাহে নিৰ্দিষ্ট এটা স্পিডত হিয়া দৌৰি আছে কাৰণে মিক্স হওঁতে অকমান টাইম লৈছে এই পানীখিনি চাইছো ফ্ৰিজিং ওয়াটাৰখিনিত ইয়াত আপোনালোকে এতিয়াও দেখা পাইছে কি উজলাৰ টুপালবিলাক এতিয়াও এনেকৈ ৰছীৰ দৰে গছৰ শিপাৰ দৰে আছে তাৰমানে কি হ'ল ইয়াৰ যোনখিনি পানীৰ কণা আছে একদম স্থিৰ হৈ আছে ঠাণ্ডা হৈ আছে তো স্থিৰ হৈ আছে হিহত মুভমেন্ট কৰিব বিচৰা নাই লৰচৰ কৰিব বিচৰা নাই হেতু কাৰণে হিহতে মিক্স হওঁতে অকন টাইম লৈছে এতিয়া আহিল আসল কথাটো এই গৰম পানীখিনিত যেতিয়া দিছিলো হসাই গৰম দে এই গৰম পানীখিনিত যেতিয়া লৈছিলো ইয়াত সব পুৰা মিক্স হৈ গল তাৰমানে কি হয় আমি গৰম কৰিলে গৰম পানীখিনি কণাবোৰ কি হয় পুৰা সব ফটাবলৈ ধৰে পুৰা স্পিডত দৌৰি ফুৰে এই গৰম পানীখিনিত থকা সেই পানীৰ কণাবোৰো খুব স্পিডত দৌৰি ফুৰিছিল আৰু যেতিয়া আমি পানী ড্ৰপ উজলাৰ ড্ৰপটো যেতিয়া পেলাই দিলো হিহতে সেই পানীৰ কণাবিলাকে উজলাৰ ড্ৰপটো
একদম দৌৰাই পেলাই গোটেই গ্লাছটোৰ লগত ধুনীয়াকৈ মিহলাই দিলে আপোনালোকে কথাটো বুজি পাইছেনে চাওক আপোনালোকে সাইডৰ পৰা কেমেৰাটো দেখুৱাবলৈ চেষ্টা কৰিম এই সাইডৰ পৰা চাওক দেখা পাইছে ডিফাৰেন্সটো এইটো নৰ্মেল ওৱাটাৰ আছিলে এইটো ফ্ৰিজিং ওৱাটাৰ আছিলে এইটো আমাৰ গৰম পানীখিনি আছিলে এইটোৱে এটা আছিল আমাৰ ভিডিঅ' যিটোৰ দ্বাৰা আপোনালোকক বুজাব বিচাৰিলোঁ গৰম পানী ঠাণ্ডা পানী আৰু আমাৰ যোনটো নৰ্মেল ওৱাটাৰৰ কথা কেনেকৈ সেই ৰংবোৰ মিছ হয় এইটো এটা আছিল আমাৰ সৰু সুৰা ভিডিঅ'টো চাই কেনেকৈ পালে জনাব আমাৰ চেনেলটো ছাবস্ক্ৰাইব কমেণ্ট লাইক কৰিবলৈ নাপাহৰিব ধন্যবাদ থেংক ইউ